গরম গরম খিচারি লাড়বাই নৰি পাও কেনে গরম গরম কেনে তো গাইস ছুটি হল কি हाय हेलो नमस्कार एंड वेलकम बैक टू माय यूट्यूब चैनल। तो गाइस आज मैंने पालाम माने धुती पांजाबी गामोचा লৈ एकदम पूरा रेडी हूँ फौजम मात्र दिव और दीपांक आहि डायरेक्ट आम तीनोजने जाम और मोर लुकटो चाই लो एकबार केनेকুৱা হৈছে। तो गाइस फाइनली मोर लुक केनेকুৱা লাগছে একবাৰ কমেন্ট बाकी ठीक আছে কিন্তু এই পক্ষে অলপ মানে সৰু হৈ বাকি চলি যাব গতে বাকি কেনেকুৱা হৈছে কমেন্ট বক্সত জনাবলৈ নাপাহৰিবা। তো এতিয়া ডাইৰেক্ট মানে থান লৈ যাই থাকো মানে দীপাংক আহি পানে সি আহক তাৰপিছত লগ পাইছো গাইস। তো গাইস ফাইনালি দীপাংক আহিবাল কিবা এটা কৈ দি পালা উপলক্ষে মজা মজা আজি কি হৈ দেখা যাব কিন্তু বাইক লৈছে কিয় বাইক নিলে লাগ বাইক নিলে তো গাইস ডাইৰেক্ট যাই থাকো পালা লগিন আৰু দিমা পিন্ধি লৈ যা না হে তাই দিছে মই পিন্ধু আহাতে মইতো পিন্ধবা হৈছিল। তো গাইস ফাইনালি আমি আহি পালো এতিয়া 11টা বাজি মানে দেৰি হ'ল অলপ উপায় নাই বাকি কিবা এটা কৈ দি মজা দে আর গাইস আহি পালো চেষ্টা কৰিম তো লগ পাই আছো গাইস কৃষ্ণ গুণ সাইড একবার খাওয়া পাইছো লুচি আৰু দালি আৰু পায়স সেই আৰু ডিপৰা খিচাৰি হ'ব তই খাই দি লগ পাই আছো ৰ ব্লগত দিবি তো গাইস ডাইৰেক্ট চাহ পানী খাই বহি আছো ইয়াতে মানে জিৰণি ঘৰ মানা ৰাতি নাম ধৰিব না ইয়াতে জিৰি আছো আমিতো গেম খেলিছে গোটেই গল্প আছো ভাল লাগছে আৰু এতিয়া মানে খিচাৰি এতিয়া বাজি প্ৰায় 12:03 হ'ল মানে প্ৰসংগ কৰিছে। তো গাইস ছুটি হল কি ছুটি ভালকে পিন্ধিছে ক'ৰবাত গৈছিল মৰবা তো গাইস তাৰ আহি গেলো মানে খিচাৰি দিলো মেলা মানুহ আছে সেইকাৰণে গুচি আহিলো বুঢ়া খগিছে নেকি আৰু দে 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 বাহিৰত দেখি দিছো বা মানুহ ক'ব লাগিব দেই গাইস ফাৰ্ষ্ট টাইম মিছিল ৰুটি তো সেই আৰু সেটা বহুত দিন জিৰালো অলপ পাছফালে দি মানে খিচাৰিতে যা মানে খিচাৰি দিবা লাগে তাতে মানুহ নাই সেইকাৰণে আমি যাই আছোঁ গোটেই পালটাই। তো চাই থাকোঁ ভিডিঅ'টো মানে বেছি দীঘলীয়া নকৰোঁ বেছি লাম্বা নকৰোঁ মানে ভিডিঅ' টাইপ কৰি দিম আৰু কি আৰু তাতে নাম ধৰি আছে যাম অলপ পিছত। আর দোকান চাওক না গাইস আর ফটো উঠলো দেখাই দিম বাৰু স্ক্ৰীনত। আমি খালি ৰখি বহুত মূৰত এটা 10 হ'ল দেখি দেখা বসু তো বাকি শিকা অনুভৱ কেনে অনুভৱ ভালেই তোৰ অনুভৱ কেনে অনুভৱ হাতে খাব পারে না গাইস গল উঠে আইছে একদম আর দুদিন যাও খিচাৰি কি কবি কিনছা গাইস খিচাৰি খাই লওঁ তাৰপিছত লগ পাই আছো ৰ গোটেই মানুহবিলাক খাই আছে কিন্তু আমিয়ে পা নাই এই পাতগিলা খালী হৈ আছে দেখছে না ভিতরে ভাবি আছে চবে খাই আছে আমি খাবার নাই গোটেইগিলা খাই আছে দেখছে না হ্যাঁ এইটো নিলে খাই থাক অভাতমি কাৰণে মোৰ বিৰাট ভাল লাগে মানে চানা তোৰ ইলা অভাতমি কাৰণে মোৰ বিৰাট ভাল লাগে সেইকাৰণে সেনেকুৱা নালাগে। দহ গৰম গৰম খিচাৰি লাড়বাই নৰি পাও কেনে গৰম গৰম কেনে গৰম নাই তই খাই দি লগ পাই আছো ৰ মজা মজা খিচাৰি খাইলো আৰু এটা নাম ধৰি আছে মানে আমাৰ গাঁৱৰে আমাৰ গাঁও নহয় কৰিব আহিছে নাজানো তো সেই ভাল মানে খিচাৰি খাইছোঁ আৰু অলপ জিৰি আছোঁ আৰু মিনময় আহি আছে ক'তবা গৈছিল ইমান দূৰ পাৰে আৰু তেওঁ গল্প কৰিছে কিবা কিবি হে চালা ফইচ পৰা দিছে গাইস অলপ বস্তু মানে খিচাৰি খাইলোঁ অলপ ভাত আছে আৰু লগত গোটেই বেছি ভিতৰত আছে দীপাংক আছে ভৱিষ্যত ঘৰত গেল কিবা গেল নাজানো। তো সেই গাইস অলপ দি আছোঁ মানে খিচাৰি খালোঁ। তো গাইস ফাইনেলি খুন্দিব সাৰি ভাল মানে খুন্দি যে সেই আছিল ফাইনেলি খুন্দিব সাৰিব আৰু কামত লাগি আছে দে
খাই থাকিব কয় নেকি অলপমান পিছত অঁ দে তো কৈছে আমি গোটেই বহি আছোঁ মানে তই গৰমত কি বহি আছোঁ ধুতিৰ অৱস্থা নাই চাওক ঠিকে নাই দিয়া ওচৰটা তো গাইছ মানে নাম চলি আছে নাম দেখা পোৱা নাই মানে ভাত দিছোঁ বহুত টাইম হ'ল আৰু ডক্টৰ আনিব কাৰণে আছিলোঁ আৰু এতিয়া অলপ মানে জিৰা পাইছোঁ দীপাংকৰ আৰু মই মানে কিবা এটা মানে পইচা ওলাইছে মানে দোকান যোৱা হৈছে এটা চলিক মানে খাম কিবা পইচা কৰি তাৰপিছত খিচাৰি খাইছোঁ মানে ভোক পালা নাই সিমান অলপ কিছু গৰম আছিল মজা তাৰপৰা পৰহিনি আনক পিছত খাম খাই দিয়ে মানে ঘৰ যাবলৈ হ'ব আৰু মানে 3:19 হ'ল আৰু সন্ধ্যা আহিব লাগিব সন্ধ্যা আহিম আৰু মানে পৰহিনি আনক আছে লগ পাইছোঁ মানে সেই পইচা ঘৰত দিছে আমি যাব লাগে না কি যাব লাগে গৈছ তাৰপিছত পৰহিনি আনক আছে লগ পাই আছোঁ তো গাইছ পকৰি আহি গ'ল মানে এটা হ'লে দেখাং এই পকৰি তো গাছ ওখানে ভাইবা দিলোঁ আৰু সন্ধ্যা আহিব লাগিব না মানে সন্ধ্যা মানে অলপ ফ্ৰেছ মানে দিনটা এনেকৈ ধুতি পিন্ধি আছোঁ না বেয়া লাগি আছে তো মানে দিবাংকৰ আহিছে বাইক চাইক লৈ অলপ মানে ঘৰত যাওঁ আৰু সন্ধ্যা আহি লগ পাই আছোঁ গাইছ তো গাইছ আমি ঘৰলৈ যাই আছোঁ মানে লগত দিবাংকৰ আছে দিবাংকৰ যাই আছোঁ আৰু সন্ধ্যা আহি লগ পাই আছোঁ গাইছ সন্ধ্যা লগ পাম সন্ধ্যা গাইছ লগ পাই আছোঁ তো মানে ঘৰলৈ যাওঁ সন্ধ্যা আহি লগ পাইছোঁ গাইছ বাই 2 hours later. তো গাছ ফাইনেলি যাব ওলালোঁ মানে সন্ধ্যাপুৰ জেকেট মাৰিছোঁ ঠাণ্ডা না তাতে পূৰা বাধা হৈ থাকিব আৰু প্ৰসংগ কৰি আছে যাই আছোঁ মানে শ্বৰ্টকাট পাই আছোঁ আৰু কিবা দেখা একেবাৰে ভকত কিন্তু ধুতিকে নাই ঠাণ্ডা লাগে দে দি আছে তো গাছ আমাৰ যিখন পানামত যাই আছোঁ মানে গভৰ্ণৰ ঘৰত হয় তো যিখন পানামত যাই আছোঁ মানে এইখন মানে এইবাৰ 24 ঘণ্টা হ'ব আৰু অহা বছৰ মানে সলনি না তখন চাগে 4 দিনমান হ'ব চাগে তো সেয়ে আৰু যাওঁ চব কৰোণা আছিল না সেইকাৰণে কৰোণাৰ কাৰণে মানে 12 ঘণ্টা কৰিছে আৰু এইবাৰ 24 ঘণ্টা খাইছে তো যাই আছোঁ কেইঘণ্টামান গেলে ন অনুমান আৰু 12 ঘণ্টা আছে গাইছ ৰাতিপুৱা আহিম আজি ব্লগ আৰম্ভ কৰিছোঁ কালি যাব গাইছ তো যাই আছোঁ তো গাইছ ফাইনেলি আহি পালোঁ চেনেল থৈ দিলোঁ মানে এতিয়া সুৰক্ষিত কৰি যাতে কাৰ নিমান হ'লে চুৰ কৰি তো সেই আৰু যাই আছোঁ মানে নাম পাতি বা কেইটা আছে গম নাপাওঁ তো মানে নাম ধৰিলেহে মানে গম পোৱা যাব তো যাই থাকোঁতে অলপ পিছত লগ পাই আছোঁ মানে খাবলৈ মানে ভোক লাগছে বহুত ঘৰত কিছু খাই আনো কাম চলি আছে আৰু চোন নকয় কিবা এটা কি কম কি কোৱা তো গাইছ নাম চলি আছে নামকে চাই আছোঁ আৰু কিটো কৰিম উপায় নাই খুন্তি ধৰিছে তথাপিও নামকে চাই আছোঁ ভাত খাবা খিচিৰি খাব আহিছোঁ ভাত চাত দিছে খিচিৰি খাই লৈ লগ পাইছোঁ খাই দিয়ে আহি গ'লোঁ মজা আছে আনন্দ আছে কিমান নাম চাম কিমান চাম কিমান চা টকাচিটকৰ নাম পাতি মই নাজানো আৰু মোৰ মাতৰ অৱস্থা দেখিছা না গাইছ একদম মানে মাত্ৰ ভাঙি একদম অৱস্থা নাই তো কৈছে বহুত ৰাতি মানে প্ৰায় 2টা বজাত ঘৰত যাব লাগে তো চাইছোঁ ভিতৰত কি হয় বেছি ভিডিঅ' কৰা নাই এই নামেই দেখিছোঁ আৰু নাম চাওঁ শুনি আছে গাইছ আৰু নাম চাওঁ নাম চাওঁ নাম ধৰি আছে সেইকাৰণে ভাড়া দিব ওলাইছোঁ মানে ভোক আছে চাস্তা নাযায় খাই লওঁ অলপমান মানে আনবাৰছোঁ চলি এটা তো মানে ভাত দি আছে দালি ভাত দি আছে খিচাৰি চেচ তো ভাত খাম অলপ দেৰিকৈ খাম ভাতকেইটা খাই অলপ থাকিম মানে ঘৰত যাম তো সেয়াই আৰু
মুখে দেখে দি একবার মুখে দেখে দি থ্যাঙ্কস তো গাইজ বাই বাই দিলোঁ দিয়া এই বছৰৰ কাৰণে পালনাম মহোৎসৱ ইয়াতে মানে সমাপ্ত হ'ল তো আমি ঘৰত যাওঁ আপোনালোকক গন্তি হওক তো বাই বাই লগ পাম আৰু এটা নেক্সট সুন্দৰ ব্লগৰ সৈতে বাই বাই তো গাইজ আহিবা মানে পাৰ্লামেণ্টৰ ঘৰত যে আছোঁ আৰু মাতল ভাঙিছে নিশ্চয় কষ্ট শুনা পাইছে তো এই বছৰৰ পালনটো ইয়াতে সমাপ্ত হ'ল আৰু মোৰ ভিডিঅ'টো আজিৰ ভিডিঅ'টো মানে কালি এবাৰ আছিলোঁ আজিৰ ভিডিঅ'টো মানে ইয়াতে সমাপ্ত হ'ল তো বাই বাই গাইজ আৰু এইখিনি যদি ভাবা লাগে কৰিব আচলতে ছাবস্ক্ৰাইব কৰি নাপাৰিব কিবা এটা কৈ দিবা অংক শেষ পালনাম আৰু আহা ওচৰত আৰু কালি কালি দিনটা গেলে আৰু আহাৰ চলক কালি মানে আজি যে 12 বাজি পাইছে বাজিছে অঁ তো গাইছ বাই বাই লগ পাইছোঁ আৰু আজি মানে পুৱা এতিয়া বাজিল 1টা বাজি আৰু গাইছ তো ঘৰলৈ যাই আছোঁ লগ পাইছোঁ 8টা বজাত 9টা বজাত গাইছ বাই বাই আৰু ভিডিঅ' লাইক কৰা নাপাহৰিব বহুত কষ্ট হৈছে গাইছ